নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক 24WF এছামিজ ষ্টেটাছ চেনেলটোলৈ স্বাগতম জনাইছোঁ। হোলী হোলী হৈছে এটা ৰঙৰ উৎসৱ, যিটো গোটেই ভাৰতবৰ্ষখনেই বৰ আনন্দেৰে পালন কৰে। এইটো উৎসৱ ফাগুন মাহৰ পূৰ্ণিমাৰ দিন পালন কৰা হয়। হোলীৰ দিন সকলো মানুহে নিজৰ দুখবোৰ পাহৰি এজনে আনজনক ৰং লগায়। আৰু হোলী আহিলে দেউল পূজাৰ আয়োজন খুব ধুমধামেৰে কৰা হয়। পৰম্পৰাগতভাৱে হোলীৰ এই দেউল পূজা পালন কৰা হয়। আৰু সন্ধিয়া দেউল মন্দিৰত ভাঙৰ লাড়ু বিতৰণ কৰা হয়। পিছদিনা ৰাতিপুৱা ইজনে সিজনক হোলীৰ ৰং লগায়। এইটো উৎসৱ বেয়া দিনবোৰক ভাল কৰাৰ এটা প্ৰতীক বুলি জনা যায়। আজিকালি সকলো ধৰ্মৰ মানুহে এইটো উৎসৱ খুব আনন্দেৰে পালন কৰে। এইটো নহয়, বিদেশৰ মানুহবোৰেও এইটো উৎসৱ পালন কৰিবলৈ ইচ্ছা কৰি থাকে। সকলোৱে দুখ হিংসা আদি পাহৰি খুব উল্লাহেৰে এইটো উৎসৱ পালন কৰে। আৰু লগতে আপোনালোকৰ আগন্তুক দিনবোৰ যাতে বহুত ভাল হয় তাৰে কামনা কৰিলোঁ আৰু হোলীৰ শুভকামনা যাচিলোঁ। হেপী হোলী।